সংশোধনী বিধেয়ক সন্দৰ্ভত স্থিতি স্পষ্ট কৰাৰ দাবীৰে আজি ডিগবৈৰ বিধায়ক সুৰেন ফুকনক ঘেৰাও কৰে সমষ্টিৰ বহু সংখ্যক লোকে জাতিধ্বংসী বিধেয়কখন সন্দৰ্ভত মৌনতা অৱলম্বন কৰাৰ প্ৰতিবাদত আজি ক্ষুব্ধ হৈ পৰে সমষ্টিৰ লোকসকল হাতে হাতে প্লেকাৰ্ড ফেষ্টুন লৈ সুৰেন ফুকনৰ বাসগৃহত উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে ক্ষুব্ধ লোকসকলে এই বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ বিধায়কজনক দাবী জনায় সমষ্টিবাসী সুৰেন ফুকনৰ বাসগৃহৰ সন্মুখতেই তেওঁৰেই সমৰ্থকসকলে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত এতিয়াও স্থিতি প্ৰকাশ কৰা নাই বিধায়কজনে যাৰ ফলতে ক্ষুণ্ণ হৈ পৰিছে সমষ্টিবাসী কিয় মৌন হৈ আছে এগৰাকী জনপ্ৰতিনিধি সেই প্ৰশ্নটো এওঁলোকে আজি উত্থাপন কৰে আমাৰ বিধায়ক হিচাপে তেখেতে এই বিধেয়কখনৰ সম্পৰ্কত স্পষ্টীকৰণ দাঙি ধৰিব লাগে ৰাইজৰ আগত এটা স্পষ্টীকৰণ দাঙি লওক আৰু স্থিতি ল'ব লাগে শক্তিশালী স্থিতি লওক যে আমাৰ কিন্তু আমি এই বিধেয়কখন কেতিয়াও মানি নলওঁ অসমীয়া খিলঞ্জীয়া মানুহৰ মিলন ভূমি ইয়াত বাংলাদেশী স্থাপন হ'বলৈ কেতিয়াও আমি দিব নোৱাৰোঁ গতিকে তেখেতক আমাৰ সুৰেন ফুকন ডাঙৰীয়া বিধায়কক আহ্বান জনাইছোঁ যে তেখেতে সজোৰে